সো গাইজ মানে মই আহি আছোঁ আজি কুঁহিয়াৰ খেতিৰ ওপৰত ভিডিঅ' এটা বনাবলৈ আহিছোঁ আৰু ভিডিঅ'টো আপোনালোকক দেখাম কেনেকৈ কুঁহিয়াৰ খেতিৰ পৰা গুড় বনায় আৰু এয়া দেখিছে আমাৰ মানে ঘৰৰ ওচৰতে বৰষুণ দি দিয়াৰ বাবে ৰাস্তাত এনেকৈ পানী হৈ গৈছে আৰু এফালে সৰিয়হ তুলি থোৱা আছে সেয়া আপোনালোকক দেখাইছোঁ আৰু সঁচাকৈ আকাশখনৰ সৌন্দৰ্যটো মানে ভাল লাগিছে কিবা এটা সেইকাৰণে আপোনালোকক দেখাই দিছোঁ আৰু কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি আৰু বন্ধু বান্ধৱীসকল যিহেতু মাজুলী ভকত চাপৰি বুলি ক'লে সকলোৱে জানে কুঁহিয়াৰ খেতিৰ বাবে বিখ্যাত সেয়েহে আপোনালোক ভাবিলোঁ মই যিহেতু মাজুলীৰ ল'ৰা আৰু ভকত চাপৰিৰ ল'ৰা হয় সেইকাৰণে কুঁহিয়াৰ খেতিৰ বিষয়ে অকণমান আপোনালোকক জনাই দিওঁ আৰু কেনেকৈ গুড় প্ৰস্তুত কৰা হয় মানে তাৰ বিষয়ে জনাই দিওঁ যিহেতু সৰহসংখ্যক মানে মোৰ বন্ধু বান্ধৱীয়ে হয়তো নাজানিবও পাৰে কুঁহিয়াৰ পৰা কেনেকৈ মানে কি প্ৰচেছ কৰি গুড় প্ৰস্তুত কৰে সেই বিষয়ে হয়তো নাজানিব পাৰে তাৰ বাবে আজি এই ব্লগটো আৰম্ভ কৰিছোঁ আৰু আপোনালোকে যদি মোৰ চেনেলটোলৈ প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল সুন্দৰ ব্লগ আৰু সুন্দৰ ভিডিঅ' আৰু সত্ৰীয়া সংস্কৃতিৰ যিকোনো মানে ভিডিঅ' আহি থাকে মোৰ চেনেলটোত আৰু নজনা বহু কথা আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ মোৰ পিছফালে দেখিছে কুঁহিয়াৰ খেতি আৰু সেয়া আচলতে কুঁহিয়াৰ খেতি এনেদৰে আমাৰ ভকত চাপৰি মানে প্ৰতি ঘৰ মানুহতে কুঁহিয়াৰ খেতি কৰা হয় তাৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিবলৈকে এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু পলম নকৰোঁ নে কি কয় কেনেকৈ কুঁহিয়াৰ পেৰে কেনেকৈ কুঁহিয়াৰ পৰা গুড় উৎপাদন হয় সেয়া দেখাই দিওঁ আপোনালোকক ব'লক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকক দেখাম মানে ভকত চাপৰি যিহেতু মোৰ ঘৰ ভকত চাপৰি হয় ভকত চাপৰি কুঁহিয়াৰ খেতি কৰা কুঁহিয়াৰ পৰা মানে কেনেকৈ গুড় বনোৱা হয় সেয়া দেখাম আপোনালোকক এয়া বতৰ ডাৱৰীয়া যদিও কুঁহিয়াৰ শালত মানে এনেকৈ কুঁহিয়াৰ পেৰিছে ফেলাইতে আপোনালোকে ৰস দেখিছে এই ফেলাইখনত প্ৰায় 18 টিং ধৰে আৰু এখন কুঁহিয়াৰ শাল মানে মেচিন শালে কুঁহিয়াৰ পেৰি আছে আৰু ইমান ধুনীয়াকৈ মানে মেচিনত ইমান ধুনীয়াকৈ কুঁহিয়াৰ পেৰি আছে আপোনালোকক দেখাইছোঁ চ' গাইজ মানে ইমান ধুনীয়াকৈ আহিব আপোনালোকে মাজুলীলৈ আহিব যদি মাজুলীলৈ আহে ভকত চাপৰিলৈ আহিব ভকত চাপৰিলৈ আহিলে বৰ্তমান মানে ধৰি লওক পুহ মাহৰ পৰা এই দৃশ্যসমূহ দেখিবলৈ পোৱা যায় প্ৰায় বহাগ মাহলৈকে বন্ধু বান্ধৱীসকল আপোনালোকক দেখাইছোঁ এনেধৰণে মেচিন শালেৰে মানে কুঁহিয়াৰ পেৰিছে আৰু ইয়াত ডাবৰি বুলি কয় এই ডাবৰিখিনি পেলাবলৈ লৈ গৈছে আৰু এই শালখনত এনেদৰে দেখিছে মেচিনৰ সহায়ত আচলতে ডিজেল পাম্পৰ সহায়ত কুঁহিয়াৰ পেৰিছে আৰু কুঁহিয়াৰ পেৰি তাৰ যিটো ৰস ওলাইছে উলিওৱাৰ পিছত মানে বহুত কষ্ট কৰিব লাগে প্ৰায় 3.5 ঘণ্টা ভানখনৰ তলত জুই মাৰিব লাগিব জুই মৰাৰ পিছতহে গুড় উৎপাদন হয় এয়া আচলতে আজিকালি সহজ পদ্ধতিৰে মানে কুঁহিয়াৰ যিটো ৰসটো কুঁহিয়াৰ নথকাকৈ ফেলাই এনেধৰণে দিয়া হয় এয়া সহজ পদ্ধতি আৰু সহজ উপায় যিহেতু শালত কুঁহিয়াৰ পেৰি থাকোঁতে 3জন মানুহৰ প্ৰয়োজন হয় এজনে ৰস কঢ়িয়াবলৈ এজনে ডাবৰি পেলাবলৈ আৰু এজনে কুঁহিয়াৰ মাৰিব সেইবাবে 2জন মানুহক অলপ উন্নত পদ্ধতি দেখাইছে আৰু তেনেধৰণে এই কুঁহিয়াৰ পেৰি আছে মেচিন শালত দেখিছে আপোনালোকে আমাৰ মাজুলীৰ ভকত চাপৰি প্ৰতি ঘৰ মানুহতে কুঁহিয়াৰ খেতি কৰে আৰু কুঁহিয়াৰ খেতিৰ পৰা মানে ভকত চাপৰিত বছৰেকত প্ৰায় 10 কোটি টকা মানে উৎপাদনৰ বেছিয়ে হয়গৈ তেনেধৰণে কুঁহিয়াৰ খেতি কৰি ভকত চাপৰি সৰহসংখ্যক কৃষকেই নিজৰ পৰিয়াল পোহপাল দিব পৰা হৈছে আৰু ডিজেল পাম্পৰ সহায়ত আজিকালি আগতে আচলতে ম'হৰ শালেৰে কুঁহিয়াৰ পেৰা আমি দেখিছিলোঁ প্ৰথম কিন্তু এতিয়া ডিজেল পাম্পৰ সহায়ত কুঁহিয়াৰ পেৰে আৰু ডিজেল পাম্পৰ সহায়ত যদি কুঁহিয়াৰ পেৰা হয় তেতিয়াহ'লে কম সময়ৰ ভিতৰত মাত্ৰ 45 মিনিটৰ পৰা এঘণ্টাৰ ভিতৰত এভান কুঁহিয়াৰ পেৰি হয় আৰু যদিহে মানে মহেৰে পেৰিবলগীয়া হয় 3 পৰা 4 ঘণ্টা সময় লাগে সেয়েহে আজিকালি সহজ এনেদৰে প্ৰায় 3 ঘণ্টাৰ পৰা 3.5 ঘণ্টা সময় যেতিয়া ভানখনৰ তলত জুই দিয়া হ'ব তাৰ পিছত গুড় প্ৰস্তুত হয় গুড় প্ৰস্তুত হোৱাৰ আগত বহুত সময় মানে জুইৰ লগত এনেকৈ জুই মাৰিবলৈ কষ্টও কৰিব লাগে মানুহে প্ৰকৃততে এজন কৃষকৰ বহুত কষ্ট হয় এয়া আপোনালোকে দেখিছে প্ৰায় 2.5 ঘণ্টা জুই মৰাৰ পিছত এনেদৰে
মানে যিটো কুঁহিয়াৰ ৰসটো উতলি নাইকিয়া হ'ব আৰু জাকি আহিছে, জাকি আহিবলৈ আৰম্ভ কৰে। জাকি আহিব তেতিয়া মানে এখন বাঁহৰ চালনী আৰু তাৰ যিডাল মাৰি মানে জাকি চালনীখনত ধৰা মাৰিডাল বাঁহৰে হয়। আচলতে যিহেতু ইয়াত জুই মাৰি থাকিব লাগে আৰু যিমানে জুই দিব সিমানে সোনকাল হয়। আৰু যেতিয়া জুই মাৰি থাকে, এই ৰসটো যেতিয়া গুড় হ'বলৈ আৰম্ভ কৰে, ঠিক গুড় হোৱাৰ মানে আৰম্ভ হোৱাৰ লগে লগে আমি এই জাকি মৰাৰ সময়ত পকা ৰস বুলি এবিধ মানে ইয়াৰ পৰা ৰস কাঢ়ি লৈ খাবলৈ পাওঁ। আৰু আপোনালোকে এয়া দেখিছে জাকি আহি থকাৰ পিছত এয়া বৰ্তমান ফুটলে বাগৰিছে। এনেদৰে যিটো ফুটফুটীয়াকৈ আপোনালোকে ফুট দেখিছে, এতিয়া মানে এই জাকি চালনীখনত জাকি মাৰিব নালাগে। আৰু ঠিক কিছু মানে সময় পিছত যেতিয়া ফুটলে বাগৰে, তাৰপিছত মানে 15 পৰা 20 মিনিটৰ পিছত ফেলাইখন নমাব পৰা হৈ যায়। আৰু এনেধৰণে ফুটকৈ আপোনালোকে দেখিছে উতলি আছে আৰু এইটো ফুটলে বাগৰিছে বুলি কওঁ আমি। এনেদৰেই মাজুলীৰ ভকত চাপৰি কৃষকসকলে কুঁহিয়াৰ খেতি কৰি গুড় উৎপাদন কৰে আৰু সেই গুড় বিশ্বৰ বিভিন্ন জেগালৈ বিক্ৰীৰ বাবে ঠিক 3 ঘণ্টা 3.5 ঘণ্টাৰ পিছত এনেদৰে মানে যেতিয়া ফেলাইখন নমাই দিয়া হয়, গুড় হোৱাৰ পিছত এই প্ৰথম যিটো ওপৰত বগাকৈ ফেন এটা দেখিছে, সেইটো লিকটীয়া গুড় বুলি কয়। লিকটীয়া গুড় খাবলৈ বহুত সোৱাদ হয়। আৰু আপোনালোকক আজি দেখালোঁ কেনেদৰে আৰু এই কুঁহিয়াৰ আহি মানে এনেদৰে ট্ৰেক্টৰত কুঁহিয়াৰ লৈ অহা হয়। ট্ৰেক্টৰত কুঁহিয়াৰ আনিলে আচলতে কষ্ট কম হয় কৃষকৰ বাবে। সেইবাবে এই ট্ৰেক্টৰ ব্যৱহাৰ কৰি পেলাই কুঁহিয়াৰ আনিছে আৰু কুঁহিয়াৰ নমাইছে। দেখিছে আপোনালোকে কিমান কষ্ট হয় কুঁহিয়াৰ খেতি, আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে। আৰু মাজুলীলৈ যদি আহে তেনেহ'লে এবাৰ ভকত চাপৰিলৈ আহিব, আমাৰ গাঁৱলৈ আহিব আৰু কুঁহিয়াৰ খেতিত মানে কেনেকৈ কুঁহিয়াৰ পেৰে, ইয়াত আপোনালোকে যদি কুঁহিয়াৰ পেৰি থকা সময়ত গুড় মানে নমোৱা সময়ত আহে, লিকটীয়া গুড় খাবলৈ পাব, নহ'লেও কুঁহিয়াৰ খাবলৈ পাব। আৰু ভকত চাপৰিবাসী ৰাইজৰ কিমান মৰম আছে তাকে চাবলৈও পাব। আপোনালোকে আহিব মাজুলীলৈ। জয় আই অসম।